নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি একদম ৰাতিপুৱাই ওলাইছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ। ভিডিঅ'টো মই বহু দিনতে আপলোড কৰিব লাগিছিলে, কিন্তু মোৰ অকণমান অসুবিধাৰ কাৰণে মই পৰা নাই। আপোনালোকে হয়তো কিছুমানে ভাবিছে এইজনী একদম কি মাজে মাজে ভিডিঅ' দি থাকে বকি। তো মাজে মাজে মই তেনেকৈ দি আছোঁ বাৰু। মই ভাবিছোঁ কি মই ডেইলি মিনি ব্লগ দিয়া ষ্টাৰ্ট কৰিম বুলি। আৰু মেইন কথাটোলৈ আহোঁ। এজনী যে লগত দেখিছে, এজনী মোৰ একদম সৰুকালৰ বান্ধৱী, আৰু তাই আজি বহুত বেছি স্পেচিয়েল দিন। তো স্পেচিয়েল দিনত মোক স্পেচিয়েল কৰিবলৈ মাতিছে, তো মই নোযোৱাকৈ থাকিব পাৰোঁনে বাৰু। আৰু তেনেকৈ মই তাইৰ মেকআপটো ষ্টাৰ্ট কৰিলোঁ। তাইক কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি জনাব। আৰু তাইক এনেও বেছি ধুনীয়াই লাগে, মৰম লাগে। আৰু তাই মোক বহুত বেছি হেল্প কৰি থৈছে এটা সময়ত, যেতিয়া নেকি মোৰ মোবাইলত বেলেঞ্চ ভৰাবলৈও পইচা নাথাকে। তাই মোক বহুত বেছি সহায় কৰিছিলে, মই ক'ব নালাগে বাৰু এনেকৈ। তথাপিতো মই ভিডিঅ'ৰ থ্ৰুৰে তাইক বহুত বেছি মোৰ ফালৰ পৰা থেংক ইউ জনাইছোঁ। আৰু দেৰিকৈ হ'লেও মই তাইক যুগ্ম জীৱনৰ বহুত বেছি শুভেচ্ছা আৰু মোৰ ফালৰ পৰা বহুত বেছি মৰম জনাইছোঁ। তই এনেকৈ হাঁহি থাকিবি আৰু সদায় মৰম লগাজনী হৈ থাকিবি। মোক যেনেকৈ হেল্প কৰি আছিলি, আগলৈও তই সকলোকে হেল্প কৰিবি বুলি মোৰ ফালৰ পৰা বহুত বেছি আশা থাকিল। তাই কেনেকুৱা লাগিছে শেষত আপোনালোকে কমেণ্ট কৰি জনাব দেই।